এইজনী মানুহ তেতিয়াৰ পৰা এটা কথা কোৱা নাই। এই কেমেৰাত উঠিব পাওঁ বুলি লাজ কৰিবলৈ মুখখন ঢাকি আছে, এটা কথাও কোৱা নাই। নমস্কাৰ বন্ধুসকল, আজি আমি পথাৰলৈ যাম। পথাৰত ধান কটা চামগে, তাত দাৱনীসকলৰ লগত কথা পাতিম আৰু ধান কটা চাম। বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। এইমাত্ৰ আহি আমি পথাৰ পালোহি। ইয়াতে পথাৰ পাওঁতে এইখিনিতে জান আছে, জানটোত মানে কালভাৰ্ট বা দলং দিয়া হোৱা নাই, পানী নাই কিন্তু বোকা আছে তলত। বাৰিষা দিনত পানী হয়, পানী মানে এই জানটোৰ ওপৰতে বাঁহৰ সাঁকো দি লোৱা আছে, সাঁকোৱেদি মানুহবিলাক পাৰ হয়, এতিয়াও পাৰ হ'ব পাৰি। কিন্তু দলং চলং নাই আৰু এই বাঁহৰ সাঁকোৱেদি পাৰ হ'ব লাগিব। তহঁতে ইমান সোনকালে ভাত খালি? ইমান সোনকালে ভাত খালি? এটা বাজিলে। ভাত ঘৰৰ পৰা আনিছ নে তই নেকি? এই ধান কটা মানুহটোৱে ভাত নিদিয়ে? অঁ, ঘৰৰ পৰা আনিব লাগে। সদায় আনো নে? ক'তনো ঘৰ? হাৰিয়াবৰি। হাৰিয়াবৰি কলবাৰীৰ ওচৰত আৰু। কলবাৰীত যে আমাৰ মামাহঁতৰ ঘৰ আছে। অঁ অঁ অঁ, চব চিনি পা? অঁ, ক'ত যাবিগৈ এতিয়া? ক'ত যাবি? কা বেলেগৰ কি নাম? আকৌ তাৰ পাছত ইয়াত একেবাৰে শেষ কৰি নাযায় কিয়? আমাৰ এপাইহে আছে। পথাৰত পকা ধানে ডিঙিয়াই চৰাই খুটিয়াই খাই, জীয়ৰী বোৱাৰী গীতৰে যাউৰি ওলাহত নাচি নাচি যায়। এই কথাটো উঠিব বুলি ভয়তে কোৱা নাই, একদম মুখত টিপা মাৰি আছে আৰু। দেখি আছ জানে যি হয় দেখি কোৱা নাই। আমি মোবাইলটো লৈ আছে বুলিয়ে জানো, মাথা মাৰিছ। জঙাহঁতেও দেখা পাব ন? ঠিক নাই বাবা, দেখিব পাৰে। চিনিয়ে নাপাব এইটো ভেষত। এইজনী আমাৰ মায়ে নহয় বুলি ক'ব। নহয় বুলি ক'ব, নাই একে নিচিনা মানুহ থাকিব পাৰে। মোটা মানুহ ড্ৰেছ পিন্ধি আছ। এনে যাব এতিয়া, তহঁতে এলাহ কৰিলি আৰু। কি ধান? সেই সোপা তিল সোপা একো নাই, সৰিলে বৰ সুবিধা হৈছে। গাড়ীয়ে আনি একে পথাৰত নমাই দিয়ে ন, আকৌ একেবাৰে ইয়াৰ পৰা আকৌ লৈ ঘৰত নমাই দিবগৈ। আগতেতো এনেকুৱা সুবিধা নাই। কলবাৰী কোনখিনিত বেয়া? তাতে আকৌ দিলি কণী ওলাহতে নাচি নাচি যায়। এতিয়া কিমানকে দিয়ে? তহঁতে 200কে পা? এইটো এই ধান কাটা খেতি কৰা মানুহটোৱে যি 50 টকা বেছি দিব, তহঁতে নাপা নহয়। এইটো গাড়ী এলাহে পালে। তেওঁ আৰামত আহিলি আৰু। এই আমাৰ এইফালৰ মানুহ যায় দে, এই ধান কটা সময়ত যায়। এই বহা পিনে যায়। এবাৰ মই যাব মন আছে, যাব লাগিব। এবাৰমান যাব লাগিব। আমাক কৰিবা দিব না? নহয় নহয়, এই ধান কটাৰ কাম। কিয় নোৱাৰিম? শাক দে, তহঁতে মাইকী মানুহে ভয় নকৰ, মই মতা মানুহটোৱে ভয় কৰিম নেকি? লোকে খালিও খাব, পইচা পাম আকৌ। আৰু গাড়ীত আৰামত লৈ যাব ন। একেলগেনো 2খন মেলা একেদিনে পাতিব লাগে না? তহঁতেও পাতি ললি।
সিন্ধুৱা পাতক আমাৰটো আমি পাতক আমাৰটো মানুহ ভৰ্তি হয় গাখীৰ চিয়াহে খাব পাৰে পানীয়ে নাই য'ত মাছে মাংসই খাব পাৰে ততে মানুহৰ ভৰ্তি হয় মদো খাব পাৰে ন এইবাৰ যাম দে তহঁতৰ তাত মেলা চাবা একেদিনাই মই নাজানো তহঁতৰ তাতো হয় বুলি কলবাৰীত হয় বুলিহে জানো একেদিনাখনে হৈ কলবাৰী বেট ট্ৰেন্সফাৰ কৰি দিলে খেল ফালিলি সিহঁতে পাতা নাছিল যোৱাবাৰ নাপাতিলে একো নিয়ম কানুন নকৰিলে অসুবিধা কৃষ্ণ মাৰিল নে কি হ'ল অসুনো কি পাতডাল লাগে গৈ আৰু জাতিডাল লৈ খেদি গলিয়ে হ'ল আৰু কি পাত চাত আছে উকি মাৰিব লাগে খুব ন ভালে পাব পইচা আনি দিব বল বল সোনকালে কাটিব লাগে নহলে বলে নোৱাৰিবি সেইজনী আকৌ ক'ত গ'লগে কিবা পাহৰি আহিলে নহয় কাঠিখনকে পাহৰি আহিল নেকি ইয়াত মানুহ কম দেখোঁ এই 8জনীহে দেখোঁ আৰু 2জনী ক'ত গ'ল হেৰালে নেকি কেইজনী সোনকালে নহলে বলে নোৱাৰিবি 8জনী আৰু কেইটা বজাত যাবি 4টা বজাত 4টা বজাত গ'লে দেখোন বলে নোৱাৰিবি দেখোন নহলে দে তুম নাম কাট কিমান সময় লাগিব এইখিনি কাৰণে এতিয়াতো 2টা বাজাই নাই নহয় 4টামান বজাত হ'বগৈ আৰু তহঁতে যাবি কেইটা বজাত 4টাত যাবি এইজনী মানুহ তেতিয়াৰ পৰা এটা কথা কোৱা নাই এই কেমেৰাত উঠিব পাওঁ বুলি লাজ কৰিবলৈ মুখখন ঢাকি আছে এটা কথাও কোৱা নাই হয়তো কোৱা নাই আমাৰ ধান সেই তালে আমাৰ ধান এইবোৰ ইয়াত বছৰি মানে ধান ভালেই হয় এইবাৰ অকণমান বেয়া হৈছে মানে এই বৰষুণ এইবাৰ অলপ কম হৈছে সেইকাৰণে অকণমান ধানটো দুৰ্বল হৈছে আৰু হ'লেও মোটামুটি ঠিকেই আছে এতিয়া 2টা বাজিছে তেওঁলোকে 4টা বজালৈ ধান কাটিব 4টা বজাত তেওঁলোকে এইখিনি শেষ কৰি বোলে তাৰপিছত তেওঁলোকৰ গাড়ী আহিব 4টা বজাত আৰু তেওঁলোকে যাবগৈ ইয়াৰ পৰা 15 কিলোমিটাৰমান দূৰ হ'ব তেওঁলোকৰ ঘৰলৈ যাব এইটো নামটোত ডাবুলে দিবা BARNAAM GHAR খালি নামটোত ডাবুলে দিলে আঘোণৰে পথাৰত পকা ধানে ৰিঙিয়াই চৰায়ে খুটিয়াই খায় জীয়ৰী বোৱাৰী গীতৰে জাউৰী ওলাহতে নাচি নাচি যায় আইতা কাচি কণী পাতে আকৌ জিলি কণী ওলাহতে নাচি নাচি যায় এতিয়া পথাৰৰ পৰা ঘৰলৈ গৈ আছো ভিডিঅ'টো যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেতিয়া আপোনালোকে আগলৈ ভাল ভাল ভিডিঅ'বোৰ চাই থাকিব আজিলৈ বাই বাই